গুড মৰ্নিং। তো আজি হৈছে কাতি বিহু। তো আপোনালোক সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। তো মইতো আৰু ইয়াতে আছোঁ, ঘৰত নাই যেতিয়া তেনেকৈ বিহু ইমান চেলিব্ৰেশ্যন কৰিব নোৱাৰোঁ। এজনী হৈছে নীলাক্ষীৰ ভনীয়েক, তো খুৰাকৰ ছোৱালী। তো আজি তাইৰ ককায়েকৰ বাৰ্থডে, মানে কাতি বিহুৰ দিনাখনে বাৰ্থডে। চ' মানে এয়া নীলাক্ষীয়া কামত লাগি আছে, লুচি লুচি বেলি আছে, আন্ধাৰ আহিছে বোলে, তুমি কামত লাগিছা। আৰু ইফালে সেয়া জানখুৰি বনাই ভাজি আছে। মই চব জানো লাগিছা, আমাৰ নীলাক্ষী মানে চব জানে, লুচি লুচি ধুনীয়াকৈ বনাব। ভালকৈ নাজানো আৰু কথা ক'ব পাৰেনে? মাতি দিয়া যদি যি চিঞৰি আছে দেখা নাই। কি কৰিছা? মোৰ কাণত নাকামিবা। অঁ কি কোৱা তুমি মোক কেনেকৈ চাইছা? তো এতিয়া আমি গৈ আছোঁ টেঙা খাবলৈ। তো কাতি বিহুৰ দিনাখন পৰম্পৰাগতভাৱে ৰবাব টেঙা খোৱা হয়। তো আমাৰ তাত নাছিলে মানে আমি ডিফুত থাকোঁ যেতিয়া এইবোৰতো দেখি কৰি পোৱা নাই। তো আজি ফাৰ্ষ্ট টাইম ইয়াত কলিয়াবৰত ফাৰ্ষ্ট টাইম টেঙা খাব তেনেকৈ যাম। তো এইবোৰ চব আহি আছে। এয়া একদম ছাতি তাতি লৈ চশমা চশমা পিন্ধি একদম আহি গৈছোঁ। এতিয়া আমি মানে মজাছে টেঙা চেঙা খাম, খাই গৈ আপোনালোকক দেখাই গৈ থাকিম আৰু। হেল্ল', আমি ৰবাব টেঙা খাবলৈ আহিছোঁ। আৰু কোন কোন আছে হাই দি দিয়া সেয়া চৰিয়ালৈ আহিছে নিকিতাই, আৰু আমি আছোঁ আমাৰ পল্লৱী। হাই কৰি দিয়া, গ্লাছো পিন্ধা, চব আছে খাই লওঁ আমি। সেয়া আমাৰ নীলাক্ষী কামত লাগি আছে চবে। আজি তুমি ৰাতিপুৱা হেল্ল', এয়া আমাৰ আজি কলিয়াবৰত এইখিনি পূবথৰীয়া বুলি কয় ন, পূবথৰীয়াত আৰু টেঙা খোৱাৰ পৰ্ব পূৰা চলি আছে কাতি বিহুৰ উপলক্ষে। আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকক। সেয়া দেখিছেনে আপোনালোকে কেনেকুৱা মানুহ মানে পূবথৰীয়াত মানে টেঙা খাবলৈকে মানুহবিলাক যায়। আৰু কোনোবাই টেঙা নাখালেও মানে মানুহকে চাবলৈ যায় টেঙা খোৱাৰ খাওঁ। আজি এতিয়া ওলাইছোঁ চৌপাল। ইয়াত আহিম বুলি ভবা নাছিলোঁ, বা দেখি পেলাই মানে এতিয়া বহুত বেছি এইখন ধুনীয়া কৰিলে, আপোনালোকে ইয়াত দেখিব পাৰিছে। তো ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হয়। চ' আজি ইয়াতে ভাবিছোঁ কিবা কিবি অকণ খাই কৰি লওঁ, আহিছোঁ যেতিয়া আৰু বিহু টাইমতে। চ' আপোনালোকক দেখাইছোঁ ইয়াৰ পৰিৱেশটো। হেল্ল', এয়া আমাৰ কাপলছ দুটা ৰিলছ বনাই আছে। ৰিলছ বনাইছা, লাজ কৰিছা? ভাবা একো নাই, দেখি গ'ল, চবেই দেখিলে, কি হ'ব এতিয়া? বহুত বেছি ধুনীয়া ইয়াৰ পৰিৱেশটো। মানে ইয়াৰ পৰা এতিয়া উঠি যাব একেবাৰে ইচ্ছা যোৱা নাই। খাই কৰি ল'লোঁ, খোৱাৰ পিছত মানে একেবাৰে ইচ্ছা যোৱা নাই। চবেই মানে খাই যোৱাৰ পিছত এতিয়া চবেই শুহিয়ে আছে ইয়াত বহি বহি। হেল্ল' গাইজ, আজি মোৰ ঘৰত বহুত কাষ্টমাৰ উঠিও গৈছে। আজি মানে এনেকুৱা এটা কেছ হৈ গ'ল, নীলাক্ষীৰ চিনাকি ল'ৰা এজন আছিলে। তো মানে কি হ'ল, ল'ৰাজন আহিলে মেবি গাৰ্লফ্ৰেণ্ডৰ লগত, গাৰ্লফ্ৰেণ্ডে কি নাজানো আৰু। তো নীলাক্ষীৰ চিনাকি আছিলে। তো মানে ল'ৰাটোৱে মানে তাইক দেখি পেলাই যে উঠিছে গ'ল। তাৰপিছত মানুহটোক কৈছে দেৰিকৈ সিহঁত গ'লে আমাক মাতিব বুলি। তাৰপিছত আমি যেতিয়া আহিছোঁ, তাৰপিছত সিহঁত দুটা খাব গ'ল। তাৰপিছত আমি মানে ৰিলছ ভিডিঅ' কিবা কৰিব লৈছিলোঁ হা। তাৰপিছত আমি ৰিলছে বনালোঁ, সিহঁতে আকৌ উঠি গ'ল। তাৰপিছত লাষ্টত কৈছে হেৰি
লাষ্টত মানে যেতিয়া কৈছে তেতিয়া আৰু সিহঁতক পেকিং চেকিং কৰি দিছে আমি এতিয়া দেখিছোঁ আৰু বেছি দুইটাই মানে পেকিং কৰি লাষ্টত লৈ যাব লগা হৈছে সিহঁতে চাগে ভাবিছে আজি মানে কি দিনত আহি গ'লোঁ কি মানে আজিৰ দিনতো মানে এনেকুৱা থাকেনে তাকে ভাবিছোঁ কি হ'ল মানে দিওঁ আমি তাৰ পৰা আহি পাই গ'লোঁ প্ৰস্তুতিহঁতৰ ঘৰত তো আজি মানে ৰাতি খানাটো আজি ইহঁতৰ ঘৰতে তো একদম মানে বঢ়িয়াকৈ খাম আৰু মানে আপোনালোকেও চাই থাকিব তো তাই বনাই কৰি হৈ গ'ল কাৰণে এতিয়া শুই আছে আমি আহি পোৱালে তাই বনাই কৰি অলৰেডি হৈ গ'ল তো ইফালে সেইজনী মোবাইল টিপি আছে ইফালে তুমি কি কৈ আছা মানে আচ্ছা তোমাৰ খাই কৰি হৈও গ'ল আৰু টেষ্টি হৈছে মানে তাই বেছিয়ে খাব মাংস তাই নহয় চিকেন বেছি খায় কি ক'লা আকৌ এবাৰ কোৱা মোক লাষ্ট দিছেই এক্টিংটো কৰাচোন তুমি কৈছে আমাৰ ঘৰত বোলে কৈছে আমাৰ ঘৰত এই আৰু শুভমৰ পাতত মানে হেৰি মাংস আছে বোলে হা কৈছে ইজনীয়ে চুচি পাচি খাইছে মায়ে নাই কি বুলি ভাবিছে নে কৈছে তুমি এক্টিংটো কৰাচোন অকণ দেৰিকৈ খাব মানে বুঢ়া পাইছে ন বুঢ়া টেলেণ্টেড আছে ন মোৰ তোমাৰ লগত থাকি পেলাই টেলেণ্টেড হৈছোঁ না আগৰ পৰাই মই টেলেণ্টেড আজি পৰা উলিয়াই দিয়া অকণমান প্ৰীতি বৰুৱাক ধনী আহা ধনিকা মোৰ ধনমণি আজি মানে আমি বিহুৰ এসাঁজ মানে লগে ভাগে আৰু আজি মানে বিহুৰ কাৰণে মানে লগে ভাগে আমি গোটেইকেইজনী আজি খাইছোঁ আৰু মইতো যামগৈ ন সিহঁতেতো তিনিজনী সদায় পায়ে থাকে মই নাপাওঁ যেতিয়া আৰু মানে আজি একেলগে লগে ভাগে মানে খাম আৰু হয় নেকি আজি আমাৰ কাৰিকৰে মানে মাংস বহুত বেছি ধুনীয়া বনাইছে বুজিছা একদম মজা লাগিছে মানে মাংসকণ খাই হা নেক্সট বাৰ আহিলে আকৌ খুৱাবা হা মায়ে কমেণ্ট দিছে